দাদা মাজু দাদা আহি পাওঁতে বহুত টাইম লগালে দেখোন সি চাগে নতুন কইনা পাই আমাক পাহৰিয়ে গ'ল ভাইটি সি পৃথিৱীৰ গোটেই মানুহক পাহৰিব পাৰে কিন্তু আমাক কেতিয়াও নাপাহৰে তুমি দেখোন জানাই জানো দাদা মই এনে ধেমালিহে কৰিছো মাজু দাদাই আমাক কেতিয়াও পাহৰিব নোৱাৰে দাদা সেইফালে চোৱাচোন মাজু দাদা আৰু বৌ আহি পালে কি হ'ল প্ৰিয়ংকা ব'লা ভিতৰলৈ যাওঁ গোটেইবোৰে আমাৰ বাবে বাট চাইয়ে আছে আহা হেৰি এইটোৱে নেকি আপোনাৰ ঘৰ অঁ কিয় সুধিলা বুজিছোঁ প্ৰিয়ংকা আমাৰ ঘৰটো বহুত সৰু বা আমি বহুত দুখীয়া এইটো কথাই ভাবিছা হয়নে কিন্তু প্ৰিয়ংকা সঁচা কথা কি জানা আমি দুখীয়া হ'ব পাৰোঁ আমাৰ ঘৰটো সৰু হ'ব পাৰে কিন্তু এই ঘৰটোত থকা দেৱতাবোৰৰ মনটো বহুত ডাঙৰ লাহে লাহে তুমি সকলো বুজি পাবা আহা এতিয়া সকলোৱে ৰৈ আছে ভিতৰলৈ যাওঁ আহা কি হ'ল দাদা বৌক পাই দেখোন তুমি একেবাৰে ঘৰলৈ আহিবই নোখোজা হ'লা নহয় ভাইটি বোৱাৰী মোৰ আগত তোমালোকৰ পৰিচয়টোহে সুধি আছিল অঁ হয় নেকি বৌ পৰিচয়টো মই দিওঁ ৰ'বা তোমাক তেওঁ হ'ল আমাৰ সকলোতকৈ ডাঙৰ দাদা আৰু মই সকলোতকৈ সৰু নয়ন হেৰি পৰিচয় পিছত দিব বলক মোৰ বহুত ভাগৰ লাগিছে এতিয়া ভিতৰলৈ যাওঁ বলক ভাইটি যোৱাচোন বোৱাৰীক ভিতৰলৈ লৈ যোৱাগৈ আহাব বৌ আজিৰ পৰা তুমি এইটো ৰুমতে থাকিব লাগিব আৰু এইখন দাদাৰ বিছনা মানে আজিৰ পৰা তোমাৰো বিছনা তোমালোক সকলোৱে কি এটা ৰুমতে থকা নেকি অঁ বৌ কিয় সুধিলা হ'ব দিয়া বৌ তুমি অলপ ৰেষ্ট কৰা মই দাদাক পঠাই দি আছোঁ প্ৰিয়ংকা কাপোৰযোৰ সলাই নলয় আকৌ ল'ম ৰ'ব আগতে এটা কথা কওকচোন কি কথা প্ৰিয়ংকা আমি বাকীবোৰৰ লগত কি এটা ৰুমতে থাকিব লাগিব নেকি অঁ প্ৰিয়ংকা কিয় সুধিলা মই কিন্তু এনেকৈ এটা ৰুমতে থাকিব নোৱাৰো দেই আপুনি সোনকালে কিবা এটা কৰিব কিন্তু থাকিব নোৱাৰোঁ মানে এইটোৱে আমাৰ ঘৰ আমি ইয়াত নাথাকিনো ক'ত থাকিম হ'ব দিয়া এতিয়া তুমি কাপোৰযোৰ সলাই লোৱা মই আহি আছোঁ প্ৰিয়ংকা মই শুন দেই টোপনি ধৰিছে তুমি আহা সোনকালে খোৱাহি দাদা হ'ব দিয়া ঠিক আছে খোৱা ডাঙৰ দাদা ক'ত ডাঙৰ দাদা অলপ দেৰি কৰিব বুলি কৈছে অঁ দিয়া তুমি খোৱা কি কৰি আছা দাদা এনেই বহি আছো ৰ'বা তুমি ক'ৰবালৈ যোৱা নেকি অঁ দাদা কাম অলপ আছে ৰ'বা সেইকাৰণে এবাৰ ওলাই যাওঁ হেৰি এইখন লওক আহোঁতে এইখিনি বস্তু লৈ আহিব হ'ব দিয়া আনিম দাদা তুমি থাকা মই আহোঁ দিয়া যোৱা ভাইটি ভালদৰে যাবা হ'ব দাদা বোৱাৰী কথা এটা কওঁ বেয়া নাপাবা সোনকালে কওক কি ক'ব লগা আছে তুমি এতিয়া এখন ঘৰৰ বোৱাৰী গতিকে কাপোৰবোৰ অলপ মৰ্যাদা ৰাখি পিন্ধিলে ভাল হয় মই কি ক'ব ওলাইছো বুজি পাইছা নহয় বোৱাৰী বুজি পাইছো কিন্তু ময়ো এটা কথা কওঁ শুনক
মই হলো এজনী ধনী ঘৰৰ পঢ়া লিখা ছোৱালী। সৰুৰ পৰা মই এইবোৰ ড্ৰেছেই পিন্ধি আহিছো। মাহঁতেও মোক একো বাধা দিয়া নাছিল, এখেতেও বাধা নিদিয়ে। গতিকে আপুনি কোন হয় মোক বাধা দিবলৈ? বুজি পাইছে নহয় কি ক'ব ওলাইছো? প্ৰিয়ংকা, অ আপুনি আহি পালে? পালো ৰবা, এইখিনি লোৱা। তুমি যি যি বস্তু আনিব দিছিলা গোটেইখিনি আনিছো। দিয়া তোমালোক অলপ বহাচোন, মই কাপোৰখিনি সলাই লওঁ ৰবা। বৌ, তুমি যে দাদাক এইবোৰ আনিব দিছা, এইবোৰৰ জানো বহুত দাম নহয়? হয়, কিয় দিলা? বৌ, কথা এটা কওঁ, বেয়া নাপাবা। দাদাই সৰু কোম্পানীৰ দাদা কাম কৰে, দৰমহাও বেছি নাপায়। তেনেকৈয়ে দাদাই গোটেই ঘৰখন কষ্ট কৰি চলাই আছে। গতিকে তুমি বাজেট হিচাপত খৰচবোৰ কৰিবলৈ চেষ্টা কৰিবা। কি হ'ল প্ৰিয়ংকা, মুখখন কিয় তেনেকৈ ফুলাই আছা? মই আপোনাৰ কোন হয়? তুমি তুমি মোৰ জান হয়। ভালকৈ কওক, মই আপোনাৰ কোন হয়? প্ৰিয়ংকা, কি হ'ল? কথাবোৰ তুমি তেনেকৈ কিয় কৈ আছা? মই যি দিছো আগতে সেইটো কওক, মই আপোনাৰ কোন হয়? তুমি মোৰ পত্নী হয়, হ'লনে এতিয়া? আপোনাৰ ওপৰত মোৰ অধিকাৰ আছে নে নাই? অধিকাৰ কিয় নহ'ব? মোৰ সকলোতো তোমাৰেই। তেতিয়াহ'লে আপোনাৰ টকাৰে অলপ বস্তু আনোতে ভাইটিয়ে মোক কথা শুনাব ক'ত অধিকাৰ পালি? ভাইটিয়ে কথা শুনাইছে? কি ক'লে ভাইটিয়ে? আপুনিয়ে সুধিলে বৌ, ভাইটিয়ে মোক কি কৈছে? মুঠতে ভাইটিক আপুনি এটা কথা কৈ দিব, আমাৰ মাজত যেন সি আৰু কেতিয়াও নোসোমায়। কৈ দিব কিন্তু আপুনি। ভাইটি, বোৱাৰীক তুমি কিবা বেয়াকৈ কৈছা নেকি? নাই দাদা, মোক দেখোন মই তেনেকৈ একো কথাই কোৱা নাই। মাত্ৰ খৰচবোৰ অলপ বাজেট হিচাপে কৰিব কৈছিলোঁ। কিয়, সেইখিনি কথা কোৱাৰ বাবে বৌয়ে মোক বেয়া পালে নেকি? বেয়া ঠিক পোৱা নাই, কিন্তু ভাইটি আজিৰ পৰা তুমি বোৱাৰীক তেনেকৈ একো নকবা। কাৰণ বোৱাৰী হ'ল বহুত ধনী ঘৰৰ ছোৱালী। আজিলৈ তাই যি বিচাৰিছে মাক দেউতাকে তাকেই আনি দিছে। এতিয়া জানো মোৰো কৰ্তব্য নহয় তাই যি বিচাৰে মই আনি দিয়াটো? সেইকাৰণে বোৱাৰীক আজিৰ পৰা তুমি একোৱেই নকবা, হ'বনে? হ'ব দিয়া দাদা, আজিৰ পৰা মই বৌক আৰু একোৱেই নকওঁ। ঠিক আছে দিয়া, তুমি বহা, মই ভিতৰত আছোঁ ৰ'বা। দাদা, বহি আছা? অ ভাইটি, তুমি কি ডিউটিলৈ যাব ওলালাই নেকি? অঁ দাদা, আজি বহুত কাম আছে, সেইকাৰণে অলপ সোনকালে যাব লগা হ'ল ৰ'বা। হেৰি, এইখন লওক, আহোঁতে বস্তুখিনি লৈ আহিব। হ'ব দিয়া, তোমালোকে বহা। বৌ, দাদাৰ ওচৰত বহি আছে, ভৰিখন নমাই দিয়া। গাঁৱৰ ওচৰত তেনেকৈ বহিব নাপায় নহয়। কি ক'লা? ভৰি নমাই দিম? চোৱা, মোৰ যেনেকৈ ইচ্ছা মই তেনেকৈ বহিম, মোক বাধা দিব নাহিবা, বুজিলা?
ভাইটি এইফালে শুনাচোন। কি হ'ল বৌ? মোৰ কাৰণে অলপ চাহ বনাই আনাচোন। বৌ চাহ ল। চি, কি হ'ল বৌ? কি হ'ল মানে এইবোৰ চাহ হৈছে নেকি? চাহ বনাব নাজানিলে বনাবই নালাগে। বোৱাৰী, ভাইটিক তুমি কিয় তেনেকৈ কৈছা? কিয় নকম, এইখন ঘৰত চাহখিনিও মই ভালদৰে খাব নোপোৱা হৈছো। বোৱাৰী, চাহটো ময়ো খাইছো, মইতো একো বেয়া পোৱা নাই। আপুনি কিয় বেয়া পাব? অভ্যাসে যে এইবোৰ খোৱাৰ। মোৰ অভ্যাস নাই নহয়। ইমান ডাঙৰ হ'ল চাহখিনি বনাবও নিশিকিলে। ভাইটি, শুনাচোন। দাদা ভাত বনাইছনে? বনাইছো দাদা। মোৰ কাৰণে অলপ ভাত বনাই গৈছোন, মই অলপ ওলাই যাম। হ'ব দিয়া দাদা। দাদা ঘৰত কিন্তু অকণো বস্তু নাই, বজাৰখিনিও কৰিব লাগিছিল নহয়। মাজু ভাইটি আহিলে বজাৰখিনি কৰিব দিয়া। তুমি কেৱল কি কি বস্তু লাগে লিষ্টখন লিখি থৈ দিবা। কিয় বজাৰখিনি আপুনি আনিব নোৱাৰে নেকি? ঘৰৰ সকলো বস্তু যে এখেতে আনিব লাগে। বৌ, দাদাক তুমি কিয় তেনেকৈ কৈছা? দাদাৰ মাজে মাজে বেমাৰ হৈ থাকে, সেইকাৰণে মাজু দাদাই দাদাক একোৱে কাম কৰিব নিদিয়ে। সেইকাৰণে মাজু দাদাই ঘৰখনৰ সকলো দায়িত্ব ল'বলগীয়া হৈছে। আৰু মোৰ হাততো এতিয়া কাম নাই, কামৰ সন্ধানতহে আছো, নহ'লে বজাৰখিনি ময়ে আনিব পাৰিলো হয়। আৰু একো কাম ধান্দা নাথাকিলে এখেতেতো সকলো দায়িত্ব ল'ব লাগিবই। একো নহয় দিয়া, ফ্ৰীতে পাই আছে নহয়, কাম নকৰিলেও হ'ব। গোটেইকেইজন আৰামত বহি থাকিলেই হ'ল। বৌ, তুমি সকলো কথা কিয় তেনেকৈ কোৱা? হ'ব, মোৰ আগত মুখ খোজাই লাভ নাই। অৱশ্যে কথাটো হয় দাদা, মোৰ হাতত এতিয়া কাম নাই কাৰণে মাজু দাদাই অকলে কষ্ট কৰিবলগীয়া হৈছে। ঘৰখনৰ সকলো দায়িত্ব মাজু দাদাই ল'বলগীয়া হৈছে। সেইটো হয়, কিন্তু কি কৰিবা, উপায়তো নাই। তুমিতো দিনে নিশাই কাম বিচাৰি ঘূৰিয়ে আছা, কিন্তু কাম পোৱাটো জানো ইমান সহজ? সেইটো হয় দাদা, তথাপিও আজিয়ে মই কিবা এটা কৰিব লাগিব। যিকোনো উপায়ে কাম এটা বিচাৰিবই লাগিব, তেতিয়াহে মাজু দাদাই ঘৰখন চলোৱাত অলপ সাহস পাব। হ'ব দিয়া ভাইটি, ভগৱানে তোমাক চকু মেলি চালেই হ'ল। আহা এতিয়া ভাতকেইটা খাই লওঁ। দাদা, আজি ভাইটিৰ জন্মদিন নহয় জানো? হয়, কিন্তু তুমি এইখিনি কথা কিয় সুধিলা? দাদা, প্ৰত্যেকবাৰৰ দৰে এইবাৰো তাৰ জন্মদিনটো সৰুকৈ হ'লেও পাতিব লাগিব দিয়া, নে তুমি কি কোৱা? তুমি যি ভাল দেখা তাকে কৰা। পিছে বোৱাৰীয়ে বা আৰু কি কয়? তেওঁ আৰু কি ক'ব, ঘৰত অনুষ্ঠান এটা পাতিলে তেওঁ ভালহে পাব। পিছে দাদা, ভাইটি ক'ত গ'ল? ভিতৰতে আছে দেখোন। ৰবা নহ'লে তাক মাতি তাৰ জন্মদিনৰ শুভেচ্ছাটো দিয়েই দিওঁ। ভাইটি, অ ভাইটি। কি হ'ল দাদা? শুভ জন্মদিন ভাইটি। ধন্যবাদ দাদা। মোৰ ফালৰ পৰা শুভ জন্মদিন ভাইটি। ধন্যবাদ দাদা। যোৱা ভাইটি, বজাৰৰ লিষ্টখন লিখি দিয়াগৈ। সৰুকৈ হ'লেও আজি তোমাৰ জন্মদিনটো পাতিব লাগিব দিয়া। ঠিক আছে দাদা, মই লিষ্টখন লিখি লৈ আহি আছোঁ। যোৱা। দাদা, বজাৰৰ লিষ্টখন লোৱা। দিয়া ভাইটি, সকলো বস্তু তুমি অলপ অলপেই লিখিছা যে, এইখিনিৰে জানো হ'ব? হ'ব দিয়া দাদা, তুমি ঘৰখন চলোৱাত কিমান অসুবিধা হৈছে মই জানো নহয়। তাতে আজি আৰু মোৰ জন্মদিন বুলি তুমি যদি টকাবোৰ শেষ কৰি দিয়া, আমাৰ ঘৰখন কেনেকৈ চলিম? সেইকাৰণে অলপ অলপে লিখিছোঁ দাদা। ভাইটি, তুমি টকাৰ কথা চিন্তা নকৰিবাচোন। জন্মদিন বছৰেকত এদিনেই আহে,
তাকো যদি মই পাতিব নোৱাৰোঁ ভাই বুলি পৰিচয় দি কি লাভ হয়নে নহয়? হ'ব দিয়া, মই বজাৰখিনি কৰি লৈ আহোঁ ৰ'বা। হেৰি কি বজাৰ কৰিবলৈ যায়? আজি ভাইটিৰ জন্মদিন, সেইকাৰণে প্ৰত্যেকবাৰৰ দৰে আজিও তাৰ জন্মদিনটো ঘৰত পাতিম বুলি ভাবিছোঁ। সেইকাৰণে অলপ বজাৰ কৰি লৈ আহোঁ ৰ'বা। হেৰি এইবোৰ ফাল্টু কামত টকা খৰচ কৰি একো লাভ নাই। ঘৰত আৰু বেলেগ মানুহ নাই নেকি? সিহঁতকে পাতিব দিয়ক জন্মদিন। সকলো কামতে আপুনিয়ে কিয় মোৰ ঘুমাই থাকে? প্ৰিয়ংকা, সি এইখন ঘৰৰ আটাইতকৈ সৰু আৰু আমাৰ অতি মৰমৰ ভাইটি। সেইকাৰণে তাৰ জন্মদিন মই প্ৰত্যেকবাৰে পাতি আহিছোঁ আৰু এইবাৰো পাতিমেই। তুমি মোক বাধা নিদিবা। কিয় বাধা নিদিম? যি টি কামত টকা খৰচ কৰিলে মই বাধা দিমেই। মুঠতে আপুনি এই জন্মদিন পাতিব নোৱাৰে, কৈ দিলো আপোনাক। হ'ব দিয়া ভাইটি, তোমালোকে অলপ বহা, মই বজাৰখিনি কৰি লৈ আহোঁ ৰ'বা। নালাগে দিয়া দাদা, বৰ অশান্তি কৰি মোৰ জন্মদিন পাতিব নালাগে। আজিলৈ যি পাতিলা পাতিলা আৰু এতিয়াৰ পৰা মোৰ আৰু জন্মদিন পাতিব নালাগে। প্ৰিয়ংকা, তুমি কিন্তু এইটো ভাল কাম নকৰিলা। জন্মদিনটো পাতিলেনো কিমান টকা খৰচ হ'ল? তাতেই তুমি সকলোৰে আগত সিহঁতক টানকৈ ক'ব নালাগিছিল। চাওক, মই আমাৰ ভৱিষ্যতৰ কথা ভাবিহে এইখিনি কথা কৈছো। ভৱিষ্যতে আমাক কিমান টকাৰ প্ৰয়োজন হ'ব আপুনি দেখোন জানেই। গতিকে আপুনি আজিৰ পৰা আজে বাজে খৰচ কৰিবলৈ এৰি দিয়ক। জন্মদিন নাপাতিলে একো ডাঙৰ কথা নহয় দিয়ক। হেৰি আজি কি বিশেষ দিন কওকচোন? বিশেষ দিন? আজি আৰু কি বিশেষ দিন? মই জানিছিলো আপুনি পাহৰিব বুলি। পাহৰিলোঁ? কিন্তু মই কি পাহৰিলোঁ কোৱাচোন? আজি মোৰ জন্মদিন নহয় নেকি? জন্মদিন? মই পাহৰিয়ে গৈছিলোঁ প্ৰিয়ংকা, আজি যে তোমাৰ জন্মদিন, তাৰ কাৰণে আই এম চৰি। বোৱাৰী, আজি যে তোমাৰ জন্মদিন মই গমেই পোৱা নাছিলোঁ। শুভ জন্মদিন বোৱাৰী। শুভ জন্মদিন প্ৰিয়ংকা। ধন্যবাদ। এইখন ল, মোৰ বজাৰৰ লিষ্টখন লিখি দিছো। আপুনি সোনকালে বজাৰখিনি কৰি লৈ আহক। বজাৰ? কি বজাৰ কৰিব লাগে প্ৰিয়ংকা? কিয় জন্মদিন পাতিব লাগিব নহয়? মই মোৰ বান্ধৱীবোৰক ফোন কৰি মাতিছোৱে। যাওক, সেইকাৰণে সোনকালে বজাৰখিনি কৰি আহক। প্ৰিয়ংকা, ভাইটিৰ জন্মদিন পাতিব লওঁতেই তুমিয়ে দেখোন কৈছিলা এইবোৰৰ কাৰণে টকা খৰচ কৰি লাভ নাই বুলি। আৰু আজি তুমিয়ে জন্মদিন পাতিব লৈছা যে? নালাগে দিয়া, এইবোৰ ফাল্টু কামৰ কাৰণে টকা খৰচ কৰি একো লাভ নাই। কি ভাইটিৰ লগত মোক তুলনা কৰিছে? হ'ব দিয়ক, নালাগে মোৰ জন্মদিন পাতিব। আজি মই ঘৰত থকা হ'লে মা দেউতাই কিমান ডাঙৰকৈ জন্মদিন পাতিলে হ'ল, কিন্তু ইয়াত কোনো মোৰ মূল্যই নাই। ভাইটি, বোৱাৰী এটা তোমাৰ পত্নী, গতিকে বোৱাৰীৰ সকলো দায়িত্ব তোমাৰ আৰু বোৱাৰীৰ গোটেই ইচ্ছা পূৰণ কৰাৰ দায়িত্ব তোমাৰেই। যোৱা, কি আনিব দিছে লৈ আহাগৈ। এয়াই বোৱাৰীৰ আমাৰ ঘৰত প্ৰথম জন্মদিন, গতিকে জন্মদিনটো ভালকৈ পাতিব লাগিব। যোৱা সোনকালে, বজাৰখিনি কৰি লৈ আহাগৈ। কি ভাবি আছা? নোযোৱাই কিয়? প্ৰিয়ংকা, জন্মদিন ভালে ভালেই গ'ল। এতিয়া তুমি সুখী নে? সুখীয়ে ৰ'ব, কিন্তু এটা কথাতে খং উঠি আছে। খং উঠিছে? কি কথাত খং উঠিলে আৰু তোমাৰ? মোৰ বান্ধৱীবোৰৰ আগত দাদা আৰু ভাইটি ওলাব নালাগিছিল। তাতে আৰু যিহে কাপোৰ পিন্ধিছে, মোৰ বান্ধৱীবোৰে দেখি হাঁহি আছিল। মই ইমান লাজ পাইছিলো নহয়। মোৰ সেইটো কথাতে খং উঠি আছে। প্ৰিয়ংকা, তুমি কেতিয়াও কাপোৰৰ লগত মানুহক তুলনা নকৰিবা। তোমাৰ বান্ধৱীবোৰে ভাল কাপোৰ পিন্ধিব পাৰে, কিন্তু মোৰ দাদা আৰু ভাইটিৰ সমান
কেতিয়াও হ'ব নোৱাৰে, বুজিলা? প্ৰিয়ংকা, দাদা আৰু ভাইটি ক'ত গ'ল? নাজানো মই। দাদা তুমি ডিউটিলৈ যোৱা নেকি? অঁ ভাইটি। আহোঁতে নহ'লে মোৰ কাৰণে এটা চাৰ্ট লৈ আহিবাচোন। মোৰ ক'ৰবাত গ'লে পিন্ধিবলৈ ভাল চাৰ্ট এটাও নাই। হ'ব দিয়া, আনিম। প্ৰিয়ংকা, মই ডিউটিলৈ যাওঁ দিয়া। ৰ'বচোন, আহোঁতে এইখিনি লৈ আহিবচোন। প্ৰিয়ংকা, তুমি এইবোৰ যি বস্তু আনিব দিছা, এইবোৰ বস্তু আনিব লাগিলে বহুত টকা খৰচ হয়। এইফালে এইটো মাহত খৰচ অলপ বেছি হোৱাৰ কাৰণে টকাৰো অলপ অভাৱ হৈছে। গতিকে এইখিনি বস্তু দুদিনমান পিছত আনিলে নহয়নে? হয় নেকি? ভাইটিয়ে কিবা এটা আনিব দিয়াৰ লগে লগে আপুনি আনিম বুলি ক'লে, আৰু মই আনিব দিয়াই আপোনাৰ টকাৰ অভাৱ হ'ল। এইটোৰো কেনেকুৱা কথা? মই সেইবোৰ একো নাজানো। মুঠতে মোক বস্তুখিনি আনি দিবই লাগিব। প্ৰিয়ংকা, ভাইটিৰ লগত তুমি কিয় তুলনা কৰিছা? সি আজি 2 বছৰৰ মূৰতহে মোক চাৰ্ট এটা খুজিছে, আৰু তাৰ চাৰ্টটোনো কেইটকা খৰচ হয়। কিন্তু তোমাৰ এই বস্তুবোৰ আনিব লাগিলে বহুত টকা খৰচ হ'ব। মোৰ লগত এতিয়া ইমান টকা নাই প্ৰিয়ংকা। তুমিয়ে যদি মোৰ পৰিস্থিতিৰ কথা বুজি নোপোৱা, কোনে বুজিব কোৱাচোন? হ'ব দিয়ক, আপুনি মোৰ কাৰণে একো আনিব নালাগে। হ'ব দিয়া দাদা, আজিৰ পৰা আৰু তুমি মোৰ কাৰণে একোৱে বস্তু আনিব নালাগে। বৌ, দাদা আহচোন, ভাত বাঢ়িছো। দাদা বহা, ইয়াৰ পানী লোৱা। বৌ আহা, ভাত বাঢ়িছো। নাখাওঁ মই ভাত, তোমালোকে খাই থাকা। গাত ঘঁহিবলৈ একো এটা বস্তু নাই, টকাৰ হেনো অভাৱ। এইফালে দুটাকৈ মানুহ যে দিনে নিশাই ফ্ৰীকে খাই আছে, সেইটো হ'লে দেখা নাপায়। লাজো নাপায় বেলেগত টকাৰে খাই থাকিবলৈ। ভাইটি, মই ভাত নাখাওঁ দিয়া, মোৰ এনেও ভোক লগা নাই। দাদা মই এবাৰ ওলাই যাওঁ ৰ'বা, আহোঁতে অলপ দেৰি হ'ব পাৰে, তুমি চিন্তা নকৰিবা। দেৰি হ'ব পাৰে মানে? ক'লৈ যোৱা তুমি? দাদা মই এবাৰ কামৰ সন্ধানত ওলাই যাওঁ ৰ'বা। ভগৱানৰ কৃপাত কাম এটা পালেই নাই, মই এনেকৈ হৈ থাকিলে নহ'ব। কামৰ সন্ধানত ময়ো ওলাই যাব লাগিব। প্ৰিয়ংকা, তুমি আনিব দিয়া বস্তুখিনি ননাৰ কাৰণে মোৰ ওপৰত তোমাৰ খং উঠি আছে নেকি? হ'ব দিয়া, এইবাৰ দৰমহা পালে প্ৰথম তোমাৰ লাগতিয়াল বস্তুখিনিয়ে মই আনি দিম, হ'বনে? ৰ'বা, মই কাপোৰযোৰ সলাই হাত মুখখিনি ধুই আহোঁ, তুমি অলপ বহাচোন।
ইমান দেৰি হ'ল, দাদাৰো ভাইটি আহিয়ে পোৱা নাই যে, ক'লৈ বা গ'ল? দাদা, এইফালে আছোন। ক'লৈ গৈছিলা তুমি দাদা? মই এটা কামৰ সন্ধানত ওলাই গৈছিলোঁ ৰ'ব ভাইটি। কামৰ সন্ধানত ওলাই গৈছিলা? কিন্তু দাদা, মইতো তোমাৰ বেমাৰ হৈ থকাৰ কাৰণে কাম বিচাৰি যাবলৈ মানা কৰিছিলোঁ, তথাপিও তুমি গ'লা যে, কিয়? আৰু ভাইটি ক'লৈ গ'ল? ভাইটি, এইফালে আছোন। ক'লৈ গৈছিলা তুমি? মই এবাৰ কাম এটাৰ সন্ধানত ওলাই গৈছিলোঁ দাদা। কামৰ সন্ধানত ওলাই গৈছিলা? আজি আচলতে তোমালোক দুজনৰ হৈছে কি? হঠাৎ তোমালোক দুজনে যে কাম বিচাৰি ওলাই গৈছা, কোৱাচোন কি হৈছে? ভাইটি, খোলাকৈ কোৱাচোন কি হৈছে? দাদা, প্ৰিয়ংকাই তেনেকে কৈছে। প্ৰিয়ংকা, প্ৰিয়ংকা, তুমি দাদাহঁতক কি কৈছা? মই কি সুধিছো, দাদাহঁতক তুমি কি কৈছা? যি ক'ব লাগে তাকে কৈছো। কি হ'ল দাদা? পিছে দুয়োজনে কাম বিচাৰি গৈছিলে যে, কাম পালানে? নাপালোঁ গো। বিচাৰিলে আৰু কাম নাপায় নেকি? নাজানো আৰু কাম বিচাৰিয়ে গৈছিল নে এনে আড্ডা মাৰিবহে গৈছিল? প্ৰিয়ংকা, কাক কেনেকৈ কথা ক'ব লাগে তুমি নাজানা নেকি? জানো, সেইকাৰণে যাক যেনেকৈ ক'ব লাগে তেনেকৈ কৈছো। দাদা, আহি পালা? পালো ৰবা। প্ৰিয়ংকা, এইফালে আছোন। কি হ'ল? আজি দৰমহা পালো নহয়, সেইকাৰণে দৰমহাৰ টকাখিনি তোমাক দিবৰ কাৰণে মাতিছিলোঁ। এইখিনি লোৱা। আৰু ভাইটি, সেইটো লোৱা, তোমাৰ কাৰণে এটা চাৰ্ট লৈ আহিছোঁ। আৰু এই বজাৰখিনিও ভিতৰত থৈ দিয়া গৈছা। দৰমহা পোৱাৰ লগে লগে আপোনাৰ খৰচ কৰিব হ'লেই নে? খৰচ কৰিছোঁ? কি খৰচ কৰিলোঁ? ঘৰৰ লাগতিয়াল বস্তু কিনি আনিছোঁ, নহ'লে দেখোন আমি সকলোৱে লগনত থাকিব লাগিব। এইটো কথা যে আপুনি চিন্তা কৰিছে, বাকীবোৰে কিয় নকৰে? প্ৰিয়ংকা, তোমাৰ আচলতে হৈছে কি? অলাগতিয়াল কথাবোৰ তুমি কিয় কৈ আছা? মই অলাগতিয়াল কথা কোৱা নাই, চিন্তা কৰিবলগীয়াহে কথা কৈছো। আৰু আপুনিও চিন্তা কৰিবলৈ আৰম্ভ কৰক, নহ'লে যে আমাৰ ভৱিষ্যত বেয়া আছে সেইটো মই জানো। ভৱিষ্যত বেয়া আছে? আমি দেখোন ধুনীয়াকৈ চলি আছো, তুমি আৰু কি ভৱিষ্যত বেয়া হোৱাৰ কথা কৈ আছা প্ৰিয়ংকা? আপুনি সঁচাকৈয়ে বুজি পোৱা নাই নে বুজিও নুবুজাৰ বাদৰি আছে মই নাজানো, কিন্তু মই এটা কথা ভাবিছো আৰু আপুনি মোৰ কথাটো শুনিবই লাগিব। কথা ভাবিছা? কি কথা ভাবিছা তুমি? আজিৰ পৰা আমি বেলেগ হৈ খাম। বেলেগ হৈ খাবা? এইবোৰ তুমি কি কৈ আছা প্ৰিয়ংকা? মানে হয় আমি এইখন ঘৰৰ পৰা গুচি যাম, নহ'লে ইহঁত দুজন এইখন ঘৰৰ পৰা গুচি যাব লাগিব। প্ৰিয়ংকা, এইবোৰ তুমি কি আবুল তাবুল বকি আছা? আমি এখন ঘৰৰ পৰা গুচি যাম বা দাদা ভাইটিক এখন ঘৰৰ পৰা যাবলৈ ক'ম, আমাক বেলেগ কৰাৰ কথা তুমি সপোনতো যেন নহবা। আজি মই তোমাক শেষবাৰৰ কাৰণে কৈ দিলোঁ। দাদা, আমাৰ এই আপোনাৰ ঘৰখনৰ পৰা মাজু দাদাই আমাক এৰি গুচি যাব নেকি? ভাইটি, এইবোৰ তুমি কি কৈছা? মই আগতেই কৈছিলোঁ দেখোন, সি গোটেই পৃথিৱীখনক পাহৰি যাব পাৰে, কিন্তু আমাক সি কেতিয়াও পাহৰিব নোৱাৰে।
সি আমাক এৰি কেতিয়াও গুচি নাযায় ভাইটি। আমাৰ এই মৰমৰ ঘৰখন সি কেতিয়াও ভাবিবলৈ নিদিয়ে, কেতিয়াও ভাবিবলৈ নিদিয়ে। আমাৰ এই ঘৰখন আৰু মন্দিৰ হৈ থকা নাই, আজি এই মন্দিৰটো ভাঙি চুৰমাৰ হৈ গ'ল। আজি মা দেউতা জীয়াই থকা হ'লে দাদা, মই কামলৈ যাওঁ ৰ'বা, তোমালোকে থাকিবা। দাদা, দাদা পানীখিনি খাই লোৱাচোন, ভাল পাবা দিয়া। ভাইটি এইফালে আছোন। কি হ'ল দাদা? তুমি দাদাক অলপ চাবা, মই কামলৈ যাওঁ ৰ'বা। ভাইটি তুমি ক'ৰবালৈ যাব ওলাইছা নেকি? কাম বিচাৰিয়ে যাব ওলাইছো। কাম বিচাৰি? আজি নালাগে দিয়া, দাদাৰ গাটো ভাল নহয় চাগে। তুমি ওলাই গ'লে দাদাক কোনে চাব? আৰু এওঁ যে চাব তাত মোৰ অলপো বিশ্বাস নাই। গতিকে তুমি আজি ওলাই যাব নালাগে দিয়া। হ'ব দিয়া দাদা। মই আহোঁ ৰ'বা। দাদা থাকিবা। ভাইটি কি হৈছে? কিবা চিন্তা কৰি থকা যেন পাওঁ। দাদা, মই ভাত বনাব লৈছিলোঁ, কিন্তু ঘৰত দেখোন চাউল দালি এইবোৰ একোৱেই নাই। একোৱেই নাই? কিন্তু ভাইটি দেখোন যোৱাকালি বহুখিনি বস্তুৱেই বজাৰ কৰি আনি দিছিল। নহ'লে সেইবোৰ কি হ'ল? মই থৈ দিছো। বোৱাৰী, তুমি থৈ দিছা? মই থৈ দিছো। আজিৰ পৰা 71 টকাৰে অনা 100 বস্তুতে আপোনালোকে হাত নিদিব। আজিৰ পৰা আৰু মই ইয়াতে ফ্ৰীতে কাকো খাবলৈ নিদিওঁ। অৱশ্যে কিবা কাম কৰি খাই যদি খাব পাৰে। কাম মানে কি কাম বোৱাৰী? আপুনি আৰু এই বেমাৰী দেহাৰে কি কৰিব? আহক, মই ভৰিখনে অলপ মালিচ কৰি দিব। বৌ, তুমি কিন্তু বৰ ধৈৰ্য সীমা পাৰ কৰিছা দেই। দাদাক তুমি ভৰি মালিচ কৰিবলৈ দিছা? ইমান শকত পালা তুমি? ডাঙৰক সন্মান কৰিবলৈ তোমাৰ মা দেউতাই কি তোমাক নিশালে নেকি? ভাইটি, বোৱাৰীক কেনেকৈ কথা ক'ব লাগে তুমি নাজানা নেকি? মই আজিলৈ তোমাক এয়া সংস্কাৰ দিছো নেকি? এতিয়াই তুমি বোৱাৰীক ক্ষমা খোজা। মই ক্ষমা নোখোজো দাদা, কাৰণ মই একো ভুল কৰা নাই। মই ক্ষমা খুজিবলৈ কৈছো নে? এতিয়াই তুমি বোৱাৰীক ক্ষমা খোজা। বৌ, মোক ক্ষমা কৰি দিব। বোৱাৰী, তুমি আচলতে আমাৰ পৰা কি বিচৰা কোৱাচোন? তুমি যি বিচৰা আমি তাকেই কৰিম দিয়া। তেতিয়াহ'লে আপোনালোক দুজন এইখন ঘৰ এৰি গুচি যাওক, নহ'লে কিন্তু মই আপোনালোকৰ এই মৰমৰ ঘৰখন ভাঙি থান বান কৰি দিম। কওক এতিয়া, মই যি বিচাৰিছো সেইটো আপোনালোকে কৰিবনে? পাৰিম বোৱাৰী, পাৰিম। তুমি যি বিচৰা আমি তাকেই কৰিব পাৰিম। আমাৰ এই মৰমৰ ঘৰখন এৰি আমি বহু দূৰলৈ গুচি যাম। তোমাক আৰু আমি কেতিয়াও অশান্তি নদিম দিয়া। ঠিক আছে, নহ'লে মৰমত দেৰি কৰি লাভ নাই। পাৰিলে কালিয়ে আপোনালোকে এইখন ঘৰৰ পৰা গুচি যাব। তুমি যে এইখন ঘৰ এৰি গুচি যাম বুলি ক'লা, ইয়াৰ পৰা গৈ আমি ক'ত থাকিম দাদা? আৰু মাজু দাদাৰ অবিহনে আমি জানো থাকিব পাৰিম? পাৰিব লাগিব ভাইটি, পাৰিব লাগিব। সিহঁতৰ সুখৰ কাৰণে আমি এইখিনি কৰিবই লাগিব। কিন্তু মাজু দাদাই জানো আমাক এখন ঘৰৰ পৰা গুচি যাবলৈ দিব? আৰু আমি অবিহনে মাজু দাদাই কেনেকৈ থাকিব দাদা?
কি হ'ল ভাইটি? তোমালোকে ইয়াত এনেকৈ কিয় থিয় হৈ আছা? এনে আছো দিয়া দাদা। ভাইটি এইটো লোৱাচোন। দাদা, তোমালোক দুজনে যে চিতল মাছ খাই বৰ ভাল পোৱা, সেইকাৰণে আহোঁতে মই অলপ চিতল মাছ লৈ আহিছোঁ। ৰাতিৰ সাঁজটো আজি আমি ভালদৰে খাব পাৰিম দিয়া। এদিন ভালদৰে খালে কি হ'ব? বাকী এদিন দেখোন নিমখ ভাত খাওঁতে যায়। কি হ'ল দাদা? কথাখিনি অলপ বেলেগকৈ ক'লা দেখোন। একো বেলেগকৈ কোৱা নাই, যিটো সঁচা সেইটোৱে কৈছো। তুমি জানি বুজিয়াই আমাক ভালকৈ এসাঁজ খাবলৈ নিদিয়া, আৰু মোৰ যে বেমাৰ হৈছে তোমাৰ লগত থাকি একো খাবলৈ নোপোৱাৰ কাৰণে হৈছে। আজি মই নিজে উপাৰ্জন কৰা হ'লে কিমান যে ভাল ভাল বস্তু আনি নিওঁ, কিন্তু তুমি মোক উপাৰ্জনো কৰিবলৈ যাবলৈ নিদিয়া নহয়। আৰু কিয় যাব নিদিয়া সেইটো মই আজিহে বুজি পালো। কি বুজি পালো মানে? আচলতে মই হাতত টকা থাকিলে তোমাক হিংসা লাগে, সেইকাৰণে জানি বুজিয়াই তুমি মোক কামলৈ যাব নিদিয়া। দাদা, তোমাৰ হাতত টকা আহিলে মোৰ হিংসা লাগে? মই তোমাক হিংসা কৰোঁ, এইখিনি কথা ক'বলৈ তোমাৰ অলপো বেয়া নালাগিল নে দাদা? কিয় লাগিব? যিটো সঁচা সেইটোহে কৈছো। সেইকাৰণে ভাইটি আৰু মই এটা সিদ্ধান্ত লৈছো যে এইখন ঘৰ এৰি আমি গুচি যাম। গুচি যাবা? মোক অকলে এৰি থৈ তোমালোকে গুচি যাবা? কিন্তু আমি তিনিজনে দেখোন গোটেই জীৱন একেলগে থাকিম বুলি শপত খাইছিলোঁ দাদা। বাদ দিয়া তেনেকুৱা শপত। মুঠতে অহাকালি আমি এইখন ঘৰ এৰি গুচি যাম। এতিয়াৰ পৰা তুমি বেলেগ আৰু আমি বেলেগ। তোমাৰ লগত আৰু আমাৰ একো সম্পৰ্ক নাই। হেৰি কি হ'ল আপোনাৰ? প্ৰিয়ংকা, দাদা আৰু ভাইটিয়ে মোক অকলশৰীয়া কৰি থৈ এইখন ঘৰৰ পৰা গুচি যাবলৈ ওলাইছে। দাদা আৰু ভাইটিৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম প্ৰিয়ংকা। মই জানো দাদাহঁতে যে ইয়াৰ পৰা যাব ওলাইছে, মই বহুত বাধাও দিছিলো, হাতে ভৰিও ধৰিছিলো যাব নালাগে বুলি, কিন্তু দাদাহঁতে মুখে ওলটাই বহুত কথা শুনালে। আহক এতিয়া ভিতৰলৈ যাওঁ, মন বেয়া কৰি থাকিব নালাগে, আহক। ভাইটি বলা। দাদা, ভাইটি, এই ঘৰটো তোমালোকৰ সপোনৰ ঘৰ আছিল, গতিকে তোমালোকে এই ঘৰখন এৰি যাব নালাগে দিয়া। আমিয়ে গুচি যাম। এই ভঙাচিয়া ঘৰটো আৰু কাৰোবাৰ কাৰণে সপোনৰ ঘৰ হ'ব পাৰে নেকি? আৰু ইয়াত তোমাৰ লগত থাকি আমি কি পাইছো? কি দিছা তুমি দাদা আৰু ভাইটি বুলি আমাক? একোৱেই দিয়া নাই। গতিকে কিছুমান ডাঙৰ কথা ক'বলৈ এৰি দিয়া। বলা ভাইটি। ৰবা দাদা, ভাইটি, টকা অলপ লৈ যোৱা, কামত আহিব। কোনো দৰকাৰ নাই তাৰ পৰা টকা ল'বলৈ। আমাৰ আগত টকাৰ লেবেল দেখুৱাই কোনো লাভ নাই। আহা ভাইটি। দাদা, মাজু দাদাক তুমি আজি কিয় ইমান অপমান কৰিলা? মাজু দাদাই আমাক ইমান মৰম কৰে, আমাৰ কাৰণে নিজৰ জীৱন দিবলৈ সাজু থাকে, তথাপিও তুমি আজি তাক কিয় ইমান অপমান কৰিলা দাদা? তোমাৰ কথাবোৰ শুনি দাদাৰ অন্তৰত কিমান আঘাত পাইছে, তুমি এবাৰ কিয় ভাবি নাচালা দাদা? মাজু দাদাক কি তুমি ভাল নাপোৱা নেকি দাদা? কোনে ক'লে তাক মই ভাল নাপাওঁ বুলি?
সি মোৰ কলিজাত টুকুৰা ভাইটি, সি মোৰ কলিজাত টুকুৰা। দাদা, তাক তেনেকৈ নোখোৱা হ'লে সি আমাক কেতিয়াও এইখন ঘৰৰ পৰা যাবলৈ নিদিলে হয় ভাইটি, কাৰণ আমি অবিহনে সি কেতিয়াও থাকিব নোৱাৰে। আজিলৈ কি কৰা নাই সি আমাৰ কাৰণে, নিজে নাখাই হ'লেও আমাক খাবলৈ দিছে, কিন্তু সি আজিলৈ আমাৰ কাৰণে একোৱেই কৰা নাই বুলি মই বুকুত এটুকুৰা শিল বান্ধি থৈহে তাক তেনেকৈ ক'বলগীয়া হৈছে। আৰু তাক তেনেকৈ কওঁতে মোৰ অন্তৰখনে কিমান কান্দি উঠিছিল সেইটো কেৱল মইহে জানো। ব'লা ভাইটি, আমি ইয়াৰ পৰা গুচি যাওঁ। মোৰ মৰমৰ ভাইজনক ভগৱানে ভালে ৰাখক, সি সদায় সুখত থাকক। আমি ইয়াত থাকিলে কেতিয়াও সুখত থাকিব নোৱাৰিব ভাইটি। ব'লা আমি ইয়াৰ পৰা গুচি যাওঁ। আজিৰ পৰা আমি বেলেগ হৈ খাম। কিন্তু মাজু দাদাই জানো আমাক এখন ঘৰৰ পৰা গুচি যাবলৈ দিব? তোমাৰ লগত আৰু আমাৰ একো সম্পৰ্ক নাই।